নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, প্ৰতিদিনৰ দৰে আজিও আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান ইণ্টাৰেষ্টিং অসমীয়া সাঁথৰ আৰু লগতে লৈ আহিছোঁ আপোনালোকৰ বাবে এটি বিশেষ ছাৰপ্ৰাইজটো হ'ল ভিডিঅ'টোৰ শেষত এটা অসমীয়া সাঁথৰ দিয়া আছে। যিজনে এই সাঁথৰটোৰ উত্তৰ আগতে দিব পাৰিব সেইজনৰ নাম নেক্সট ভিডিঅ'টোত সকলোৰে আগত উল্লেখ কৰিম। তেনেহ'লে আহক পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজিৰ প্ৰথম সাঁথৰটো হৈছে মই তাকো লগত ঘূৰি ফুৰোঁ জগত, বাৰ্তা গোটাই দিওঁ লোকক, পাৰিবানে ক'ব মই কোন বকত। যদি আপোনালোকে ইয়াৰ সঠিক উত্তৰটো জানে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। হয়, আপোনালোকে ভবাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে মোবাইল ফোন। বন্ধু বান্ধৱীসকল, ইয়াৰ পিছৰ সাঁথৰলৈ আগবাঢ়িছোঁ। গৰু নহয় কিন্তু ঘাঁহ খায়, পকীও নহয় কিন্তু উৰি যায়। কওকচোন বন্ধু বান্ধৱীসকল, ইয়াৰ সঠিক উত্তৰটো কি হ'ব বাৰু? হয়, আপোনালোকে ভাবি থকাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে ফৰিং। বন্ধু বান্ধৱীসকল, ইয়াৰ পিছৰ সাঁথৰটো হৈছে দাঁত নাই মুখ নাই, পকাই কেঁচাই ফৰফৰকৈ খায়। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে ইয়াৰ সঠিক উত্তৰটো জানে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। হয়, আপোনালোকে ভবাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে জুই। বন্ধু বান্ধৱীসকল, ইয়াৰ পিছৰ ইণ্টাৰেষ্টিং সাঁথৰলৈ আগবাঢ়িছোঁ। জিভাৰে চেলেকি যায় তিনিৰ মাজত সদায়, মানুহক দিয়ে সি জীয়াই থকাৰ উপায়। কওকচোন বন্ধু বান্ধৱীসকল, ইয়াৰ সঠিক উত্তৰটো কি হ'ব বাৰু? হয়, আপোনালোকে ভবাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে নাঙল। বন্ধু বান্ধৱীসকল, ইয়াৰ পিছৰ সাঁথৰলৈ আগবাঢ়িছোঁ। এডাল ইকৰা ঘন ঘন গাঁঠি, সাগৰতে পেলালে ময়ূৰ যেন পাখি। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে ইয়াৰ সঠিক উত্তৰটো জানে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। হয়, আপোনালোকে ভবাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে বন্ধু বান্ধৱীসকল জাল। বন্ধু বান্ধৱীসকল, ইয়াৰ পিছৰ মজাৰ সাঁথৰটো হৈছে এনু 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 ধৰিবলৈ নাই ঠেনু। কওকচোন বন্ধু বান্ধৱীসকল, ইয়াৰ সঠিক উত্তৰটো কি হ'ব বাৰু? হয়, আপোনালোকে ভবাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে কণী। বন্ধু বান্ধৱীসকল, এনেকুৱা কি আছে যি আমি যিমান খালেও পেট নভৰে? হয় বন্ধু বান্ধৱীসকল, যদি আপোনালোকে ইয়াৰ সঠিক উত্তৰটো জানে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। হয়, আপোনালোকে ভাবি থকাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে উজুতি। বন্ধু বান্ধৱীসকল, ইয়াৰ পিছৰ সাঁথৰলৈ আগবাঢ়িছোঁ। ওপৰেও হাড় তলেও হাড় মাজত পাখি, খাব নোৱাৰি তইছো ৰাখি। কওকচোন বন্ধু বান্ধৱীসকল, ইয়াৰ সঠিক উত্তৰটো কি হ'ব বাৰু? হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ভবাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে জাপি। বন্ধু বান্ধৱীসকল, ইয়াৰ পিছত আন এটা ইণ্টাৰেষ্টিং সাঁথৰলৈ আগবাঢ়িছোঁ। সাহটো পেলাই বাকলিটো খায়, সেইটোনো কি বস্তু কোৱাচোন বাই। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে ইয়াৰ সঠিক উত্তৰটো জানে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। হয়, আপোনালোকে ভবাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে ঔটেঙা। বন্ধু বান্ধৱীসকল, ইয়াৰ পিছৰ সাঁথৰটো হৈছে তিনিটা আখৰে এটা জন্তুৰ নাম, প্ৰথম দুটা মিলি এজন ল'ৰাৰ নাম, শেষৰ দুটা মিলি এজনী ছোৱালীৰ নাম। জন্তুটো কি জানেনে বন্ধু বান্ধৱীসকল? হয় বন্ধু বান্ধৱীসকল, আপুনি ভবাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে হৰিণা। বন্ধু বান্ধৱীসকল, ইয়াৰ পিছৰ মজাৰ সাঁথৰলৈ আগবাঢ়িছোঁ। চাৰিওফালে চাৰি খুটা, মাজতে আছে মেৰেলা পেঠা, দুই বিচনীয়ে বিচি থাকে, লেৰেলা সাপে নাচি থাকে। বন্ধু বান্ধৱীসকল, কওকচোন ইয়াৰ সঠিক উত্তৰটো কি হ'ব বাৰু? হয়, আপোনালোকে ভবাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে হাতী। বন্ধু বান্ধৱীসকল, ইয়াৰ পিছৰ সাঁথৰটো হৈছে মাটি ফুটি ওলাল হাতী, কোলাহেন কাণ, মুখেৰে পোৱালি জগাই হে ভগৱান। বন্ধু বান্ধৱীসকল, ইয়াৰ সঠিক উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাব বুলি আশা ৰাখিছোঁ।